নমস্কাৰ মই ভাস্কৰ এক্সপেৰিমেণ্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই একেবাৰে সৰু ভিডিঅ' এটা লৈ আহিছোঁ, যিটো আমাৰ ইলেক্ট্ৰিক বোৰ্ড এখনৰ কিদৰে কানেকশ্যনটো দিয়া হয় একেবাৰে চিম্পল হিচাপত মই দেখাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বোৰ্ডখন মই অলৰেডি কাটি কুটি ঠিক ফিটিং কৰি থৈ দিছোঁ। চুইচকেইটা মই জাষ্ট তলৰ কানেকশ্যনখিনি দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে তলৰ যিটো হেৰি হয় তাত আমাৰ যিডাল পজিটিভ লাইন হয় ফেচ, সেইটো তলৰ চুইচৰ তলত আমি জাম্পাৰৰ সহায়ত কানেকশ্যন কৰিম। বাকী আমাৰ চুইচৰ যিবিলাক তার ল'ব আছে সচৰাচৰ কপাৰ তার লগালে বেছি ভাল হয়। মই জাম্পাৰ লগাই দিলোঁ। এইটো প্ৰায় আমাৰ যিখিনি ইলেক্ট্ৰিচিয়ান আছে সেইখিনিতো জানাই, আৰু যিবিলাকে ধৰকচোন এনেই অলপমান শিকিব চেষ্টা কৰে তেওঁলোকৰ কাৰণে মই ভাবিলোঁ এইটো অলপমান হেল্পফুল ভিডিঅ' হ'ব বুলি। সেইকাৰণে মই একেবাৰে সৰু হ'লেও ভিডিঅ'টো বনাই দিলোঁ। অলপ সহায় হ'ব বুলি ভাবি পেলাই মই ভিডিঅ'টো বনালোঁ। কিছুমান সৰু সুৰা কাম যাতে ঘৰতে কৰিব পাৰে ধুনীয়া কৰি। এতিয়া ধুনীয়া কৰি একফালৰ পৰা যাতে লুজ কানেকশ্যন হয় সেইটোৰ ওপৰত ধ্যান ৰাখিলে হ'ল। লুজ কানেকশ্যন হ'লে আপোনাৰ স্পাৰ্ক কৰিব, নতুবা আপোনাৰ কানেকশ্যন যিটো আছে কানেকশ্যনটো নোপোৱা হৈ যাব বা নাপায়। কেতিয়াবা চুইচটো বেছি কৰি দি থাকিব লাগে, এনেকুৱা কণ্ডিশ্যন হৈ যায়। ইয়াৰে যিকোনো এটা চুইচৰ তলত আমি পজিটিভ লাইনটো আনি কানেকশ্যনটো কৰাই দিম। প্লাছ আৰু চুইচৰ কানেকশ্যনটো আপোনাৰ নিউট্ৰেলডালটো কমনে, নিউট্ৰেলডাল কমন। এইটো আমাৰ চুইচৰ আমি চকেটত লগোৱাটো দেখাই দি আছোঁ। এইটো আমাৰ চুইচত, আৰু এইফালে আপুনি চকেটত এইফালে এইটো এন মানে এল হ'লে আপোনাৰ লাইনটো ছাপ্লাই ইয়াতে হ'ব। এইটো চাওক এল, আৰু এইফালে যিটো দেখিছে এন, সেই এনটো হ'ল নিউট্ৰেলডাল, যিটো আমাৰ নিউট্ৰেল কানেকশ্যন, আৰু এলত হ'ল মেইন লাইনটো যিটো আমাৰ পজিটিভ, সেইটো হ'ব, সেইটো কানেকশ্যন হ'ব। ইয়াতে আমি চুইচৰ আমাৰ প্লাগৰ কানেকশ্যনটো হৈ গ'ল। সেইফালে আমাৰ নিউট্ৰেলডালত কানেকশ্যনটো দি দিলে, নিউট্ৰেলডালটো কমন। আপোনাৰ বাল্বৰ ক্ষেত্ৰতো যদি লগায় নিউট্ৰেলডাল কমন কৰিলে এইফালে আপোনাৰ চুইচৰ ওপৰত কানেকশ্যনকেইটা দি আমাৰ হৈ গ'ল। আৰু যিডাল পজিটিভডাল লগাই দিব। ধন্যবাদ। একেবাৰে শ্বৰ্ট ভিডিঅ' এটা বনাই দিলোঁ। থেংক ইউ।